নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আশা ৰাখিছোঁ আগলৈও সকলোৱে ভালে কুশলে থাকিব মই তৰালি তৰা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি মাৰ ঘৰৰ পৰা মাৰ ঘৰৰ কিছুমান মধুৰ স্মৃতি আপোনালোকৰ সৈতে সজীৱ কৰি ৰাখিম বুলি চিৰদিনলৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকে সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু ভিডিঅ'বোৰ চাব বুলি আশা ৰাখিছোঁ বলকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেকৈয়ে মাহঁতৰ ঘৰখনত চাৰিওপিনে ফুলবোৰ ৰাখি থোৱা আছে আৰু ফুলবোৰৰ মাজত এনেকৈ বহি থাকি খুবেই ভাল লাগে মনটো এনেকৈ মই অলপ টাইম বাৰান্দাত বহোঁ সদায় আৰু এতিয়াও বহি আছোঁ আৰু সৌ আগপিনে আমাৰ ৰাজহুৱা মন্দিৰটো আছে আজি ৰাজহুৱা মন্দিৰটোৰ ছাদখন ঢালিছে তাতে ব্যস্ত সকলো গাঁৱৰ দেখুৱাম আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মনটো ভাল লাগি আছে সৰুৰ পৰা দেখি অহা নামঘৰটো আজি এটা নতুন ৰূপ লৈছে খুবেই ভাল লাগিছে এনেকৈ আগবাঢ়ি যাওক গাঁওখন মোৰ লগতে মোৰ মাহঁতৰ ঘৰত বাইদেউ আহিছে আৰু বাইদেউৰ ল'ৰাটোৰ ভাগিনটোৰ অলপমান কিবা বেমাৰ হৈ আছে সেইবাবে মা আৰু বা গৈছে মেডিকেললৈ আৰু মই এতিয়া মাহঁতক কিছু হেল্প কৰি দিম বুলি ভাবিছোঁ ছাৰপ্ৰাইজ আৰু সেইকাৰণে পাকঘৰত আমি খোৱা বাচন বৰ্তনবোৰ এনেকৈ থৈ গৈছে মই সেইবোৰ চাফা কৰি ভাবিছোঁ ভাত পানী ৰান্ধি মেলি সিহঁতলৈ এনেকৈ সাজু কৰি থ'ম এনেকুৱা পৰিৱেশ বহুত ভাল পাওঁ ভাল লাগে আমাৰ ৰাধিকা আৰু সেইটোৱে হৈছে আমাৰ ৰাজহুৱা মন্দিৰ ছাতৰ কাম কৰি আছে এতিয়া দেখিছেনে আৰু মন্দিৰটোৰ মাটিখিনি আমাৰ হয় আমাৰ আজু ককাই দিছিলে দান আৰু এইটো পুখুৰী ৰাজহুৱা পুখুৰীটো আমাৰে হয় সেইবাবে আমাৰ ককাৰ নামটোৰে আমাৰ মন্দিৰটো বালিৰাম ক্ষেত্ৰ মাক অলপ সহায় কৰি দিয়াৰ হেঁপাহত এইবোৰ কৰি আছোঁ এই চাৰিখন কাপোৰ ধুব আছে ধুই থৈ দিম যেন মা আহি ধুব নালাগে দিয়কচোন বাৰু কৰি যাওঁ যিখিনিলৈ পাৰোঁ নে কি কয় আৰু এইফালে দিছোঁ পানী ফিল্টাৰত বনাই ল'লোঁ দুকাপ চাহ সেৱাই আৰু মই খাই লওঁ খাই উঠি আকৌ কাম কৰি থাকোঁ প্ৰথমতেই কাম এয়া এইফালে বহাই দিছোঁ দালি আৰু এইফালে কেৰাহী বহাই দিছোঁ ভাতকেৰেলা আলু এনেকৈ ভাজিম আৰু এইফালে ল'ৰা পূৰা ব্যস্ত নাম চোৱা দেউতাকৰ লগত এনেকৈ তেওঁ মোক তাক ৰাখি পেলাই মোক সহায় কৰি দিয়ে তামোল নচলে দেউতা মায়ে তামোল নাখায় যিহেতু আৰু এইখিনি এনেকৈ কৰি থৈ দিলোঁ কাটি মেলি তাই ভাগিনটোক লৈ অলপ কষ্ট পাবও পাৰে কাটি খাব বা যিহেতু তাৰ অলপ বেমাৰ হৈ আছে খাব মন গ'লেও মাহঁতকো নক'ব তাই কাৰণ মাহঁতে নাখায় মাহঁতে আমাক খালেও কয় আৰু খাব নালাগে বুলি ক'ত কাটি দিব নিদিয়ে কাটি সেইকাৰণে ময়ে তাইৰ এইখিনি কথা ভাবিছোঁ আৰু জানো তাই এইখিনিক লৈ সুখী হ'ব বহুত ভাল পাব আৰু মই সেইটোৱে বিচাৰোঁ এনেকুৱা কামবোৰ কৰি মোৰ ভাল লাগে কাৰণ তাই যদিহে ভাল পায় এইখিনি দেখি সদায়তো মা দেউতাক সহায় কৰি দিয়াৰ এইকণ সুবিধা নাপাওঁ সেইবাবে আজি ভাল সুযোগতে মাক সকলোখিনি কাম কৰি সহায় কৰি দিম বুলি এটা চেলেঞ্জ লৈছোঁ আৰু চাওঁ
আহি পেলাই মায়ে কি কয়, মায়ে ৰিয়েকশ্যনটো মই জানো মায়ে মুখৰ পৰা নক'লেও আৰু হয়তো ক'ব বাবুক লৈ মোৰ কষ্ট হৈছে বুলি, কিন্তু মনে মনেতো ভালেই পাব, কাৰণ সকলোৰে তেনেকুৱাই। কোনোবাই নিজৰ ভাগৰ কামখিনি কৰি থ'লে মনটো খুবেই এটা বেছি ভাল লাগে, আমাৰো লাগে। আৰু কাম বনবোৰ হৈ গ'ল, এতিয়া 2টা বাজিল আৰু মই গা পা ধুলোঁ। মাহঁত আহিয়ে পোৱা নাই, ফোন কৰিছিল, আহি আছে। আৰু ইহঁতে আহি পালে, আহি পাই বায়ে ক'ব ধৰিছে ফটো উঠাচোন আমাক একেলগে। মই ক'লোঁ কি কৰিব লাগে, ফটো উঠাচোন, আজি শাৰী পিন্ধিছোঁ, শাৰীত এটা ফটো উঠাই দে, এনেকৈ কৈ আছিলে। আৰু মাৰ ৰিয়েকশ্যনটো চাওকচোন, ভাল পাইছে। পিছত মই সুধিলোঁ, তোমাৰ কেনে লাগিছে, মই যে তোমাৰ ভাগৰ কামখিনি কৰি থৈ দিছোঁ, ভাল লাগিছেনে নাই? একদম ভাল লাগিল। কি হৈছে কোৱা, কিয় আহিছা? ভাল লাগিছেনে? মোৰ কামখিনি কৰি থৈ দিয়াৰ কাৰণে মোৰ যি সকাহ হ'ল সেইকাৰণে। কিন্তু তোমাৰ কি চিন্তা হৈছিল, আহি পেলাই ভাত বনাব লাগিব এইটো ভাবিছিলানে? ভাত বনোৱাটো বাদ দিয়া, চবখিনি কামেই কৰি থৈ দিছোঁ, বাচনখিনি ধুইছোঁ। সৰুটোতো আছে, চবখিনি কৰি থৈ দিলোঁ। অঁ, আৰু ভিডিঅ'টো আজিলৈ ইমানেই। এতিয়া খোৱা লোৱাৰ পৰ্ব চলি আছে, আমি খালোঁ আৰু মায়ে বাচ্চাকেইটাক খুৱাই আছে। ভিডিঅ'টো চাই যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।